ছবছৰৰ বাবে দলৰ পৰা নিলম্বন মহিলা মোৰ্চাৰ উপসভানেত্ৰী তথা ঢকুৱাখানা নগৰ সমিতিৰ প্ৰাক্তন চেয়াৰমেন মীনা হাজৰিকা। বিভিন্ন দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত ৰাজ্যিক বিজেপিয়ে 6 বছৰৰ বাবে ঢকুৱাখানাৰ জিলা মহিলা মোৰ্চাৰ উপসভানেত্ৰী মীনা হাজৰিকাক নিলম্বনৰ পাছতেই দলৰ ভিতৰে বাহিৰে চলিছে ব্যাপক চৰ্চা। এই ক্ষেত্ৰত মীনা হাজৰিকায়ো কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। এই মন্তব্য আহি পৰিছে আমাৰ হাতত, কিন্তু প্ৰথমে চাওঁ আহক আমাৰ এক প্ৰতিবেদন। উল্লেখ্য যে ঢকুৱাখানা পৌৰসভাৰ 1 নং ৱাৰ্ডৰ বাসিন্দা মীনা হাজৰিকাই পৌৰসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে মন মেলিছিল। কিন্তু বিজেপি দলে 1 নং ৱাৰ্ডত মিত্ৰশক্তিৰ অগপ প্ৰাৰ্থী মনোজ গগৈক টিকট প্ৰদান কৰি মীনা হাজৰিকাৰ ক্ষমতা লাভৰ আশাত ঢালিছিল চেঁচা পানী। পৰৱৰ্তী সময়ত এইগৰাকী ক্ষুদ্ধ দলীয় নেত্ৰীয়ে মিত্ৰশক্তিৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে অন্য বিৰোধী প্ৰাৰ্থীক গোপনে সমৰ্থন কৰাৰ ব্যাপক অভিযোগ উত্থাপন হৈছিল দলৰ ভিতৰে বাহিৰে। এনে সীমাহীন অভিযোগৰ বাবে ঢকুৱাখানাৰ দলীয় নেতাকৰ্মীৰ অভিযোগত সঁহাৰি জনাই ৰাজ্যিক বিজেপিয়ে 3 মাৰ্চত পত্ৰযোগে জাৰি কৰিছে নিলম্বনৰ এই নিৰ্দেশনা। দেওবাৰে পৌৰ নিৰ্বাচন চলি থকা অৱস্থাতে এই নিৰ্দেশনা ৰাজহুৱা হোৱাত ব্যাপক চৰ্চা লাভ কৰিছে দলৰ ভিতৰে বাহিৰে। নগৰ সমিতিৰ সভাপতিৰ ক্ষমতাত অধিষ্ঠিত হৈ থকা সময়তো সীমাহীন বিত্তীয় অনিয়ম দুৰ্নীতিৰ অভিযোগ তুলি আহিছিল ৰাইজে। এই বিষয়ত মই আপোনালোকক স্পষ্টভাৱে জনাইছোঁ যে দল বিৰোধী শব্দটো কেনেকুৱা মানুহৰ ক্ষেত্ৰত প্ৰয়োগ কৰে। যি মানুহে দলৰ সপক্ষে কাম কৰে তেওঁলোকৰ ক্ষেত্ৰত প্ৰয়োগ কৰে নে দলৰ বিপক্ষে নিৰ্দলীয় প্ৰাৰ্থীক ভোট দিবলৈ কোৱা মানুহৰ বা কাৰ্যকৰ্তাক দল বিৰোধী বুলি কয়। নগৰ সমিতিৰ প্ৰাক্তন চেয়াৰমেন মীনা হাজৰিকা ডাঙৰীয়ানী আৰু বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাৰ ঢকুৱাখানা জিলা সমিতিৰ উপসভাপতি পদত দায়িত্বত আছিল। 1 নম্বৰ ৱাৰ্ডৰ যি আমাৰ দলীয় বিষয়ববীয়া আছে লিখিত অভিযোগ আহিছিল তেখেতৰ ওপৰত যে তেখেতে বিভিন্ন দল বিৰোধী কাৰ্যত লিপ্ত হৈছিল আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগত তেখেতে প্ৰত্যক্ষভাৱে নিৰ্বাচনত জড়িত হৈছিল। আৰু সেইকাৰণে তেওঁলোকৰ লিখিত ওপৰত ভিত্তি কৰি আমি জিলা মণ্ডল সকলোতে আলোচনা কৰি আমি ৰাজ্যিক পৰ্যায়লৈ প্ৰেৰণ কৰিছিলোঁ। আৰু ৰাজ্যিক কমিটিয়ে আমাৰ তথ্যৰ ওপৰত ভিত্তি ৰাখি তেখেতক দলৰ প্ৰাথমিক সদস্যৰ পৰা নিলম্বিত কৰিছে। আৰু আমি এটা কথা লক্ষ্য ৰাখিছোঁ যে ভৱিষ্যতে আমাৰ এই দল বিৰোধী কাৰ্যত যদি কোনোবা কাৰ্যকৰ্তা জড়িত হয় তেখেতলোকৰ এই বিহিত ব্যৱস্থা এই শাস্তি পাবলৈ উপযুক্ত। এতিয়া মই আপোনালোকক কওঁ যে শীৰ্ষ নেতৃত্ব ৰাজ্যিক পৰ্যায়ৰ নেতৃত্ব আহি আমাৰ 1 নম্বৰ ৱাৰ্ডৰ মানুহৰ ঘৰত আহি কেম্পেইনিং কৰিছে যে আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীজন দুৰ্বল, গতিকে তেখেত হাৰিব, কংগ্ৰেছৰ প্ৰাৰ্থীজন জিকি যাব, গতিকে দলৰ ফালৰ পৰা আমি এজন প্ৰাৰ্থী দিছোঁ, নিৰ্দলীয় হিচাপে দিছোঁ, তেখেতক ভোট দি জিকাব লাগে। তেতিয়া তেখেতক যিখিনি উত্তৰ দি পঠাইছে, যিঘৰ মানুহত কথাখিনি কৈছে সেই মানুহঘৰে যিখিনি উত্তৰ দি পঠাইছে সেইটোতে প্ৰকাশ পায় যে দল বিৰোধী কাম কোনে কৰিছে। আৰু যিজন নেতৃত্বই কথাখিনি কৈছেহি তেখেতৰ কথাখিনি মই তথ্য সহকাৰে প্ৰকাশ কৰিব পাৰোঁ আপোনালোকৰ আগত। মোৰ ওচৰত সম্পূৰ্ণ তথ্য আছে। তো এটা কথা ঠিক যে যেতিয়া কাৰোবাক ক'ৰবাৰ পৰা অপসাৰণ বা বহিষ্কাৰ কৰা হয় তাৰ আগতে গোটেই বিষয়বস্তুটো চালি জাৰি চোৱাটো অতিকে দৰকাৰ। এইটো এটা ৰাজনৈতিক দল, ইয়াত অংকৰ কথা আছে। আৰু আপোনালোকে চাওক যে তেখেতলোকে যিখন অভিযোগ পত্ৰ মোলৈ আনিছে, বহিষ্কাৰ কৰা যিখন পত্ৰ আনিছে, সেই পত্ৰখনত তেখেতলোকে এটা কথা উল্লেখ কৰিছে আৰু মই সংবাদ মাধ্যমৰ যোগেদিও দলীয় নেতৃত্বৰ পৰা মই গম পাইছোঁ যে দেখা পাইছোঁ তেওঁলোকে কৈছে যে অভিযোগ আনিছে 1 নম্বৰ ৱাৰ্ডৰ সভাপতি, বুথৰ সভাপতি আৰু সম্পাদকে। বুথৰ সভাপতি আৰু সম্পাদকে যেতিয়া নিৰ্দলীয় প্ৰাৰ্থীৰ লগত ঘূৰি ফুৰিছে তেখেতলোকে দল বিৰোধী কৰিছে নে মই মিত্ৰজোঁটৰ সপক্ষে থকা মানুহগৰাকীয়ে দল বিৰোধী কাম কৰিছোঁ? গতিকে এই প্ৰশ্নটোৰ উত্তৰটো মোকতো দিব লাগিব তেখেতলোকে, কাৰণ তেখেতলোকৰ প্ৰুফ আছে। তেখেতলোকে ক'ত কেনেকৈ কি কথা কৈছে, ক'ত কেনেকৈ নিৰ্দলীয় প্ৰাৰ্থীৰ সপক্ষে তেওঁলোকে ঘূৰি ফুৰিছে। মইতো কাৰো সপক্ষে মই যোৱা নাই, মই আছোঁ মিত্ৰজোঁটৰ সপক্ষে। এতিয়া মিত্ৰজোঁট হিচাপে আমাৰ দায়িত্ব আছিলে যে বিজেপি যিসকল কাৰ্যকৰ্তা আছে সকলোৱে মিত্ৰজোঁটক সমৰ্থন কৰি প্ৰাৰ্থীজনক জিকাই নিয়া। কিন্তু আমাৰ ৰাজ্যিক পৰ্যায়ে হওক, প্ৰথম ৰাজ্যিক পৰ্যায়ে আহিলে, তাৰপিছত জিলা পৰ্যায়ৰ নেতৃত্ব আহি ইয়াতে আমাৰ ভোটাৰসকলক বিপথে পৰিচালিত কৰি দিলে। আৰু তাৰ ফলস্বৰূপে আজি ঢকুৱাখানা 1 নম্বৰ ৱাৰ্ডত কংগ্ৰেছ প্ৰাৰ্থী কিন্তু জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। কিহৰ কাৰণে জিকিব? দল বিৰোধী কাম মই কৰিলোঁ নে কোনে কৰিলে? আপোনালোকে চাব পাৰে মই ভোট দিয়াৰ যিটো অংশ
মই EVM মেচিনৰ পৰা মই সুন্দৰকৈ ভিডিঅ' কৰি আনিছোঁ। মই ভোট দিছোঁ মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সপক্ষে। গতিকে এই কথাটোত যদি মোক দলৰ পৰা বহিষ্কাৰ কৰিছে মই মানি লৈছোঁ, মই বেয়া পোৱা নাই। আৰু মোক 6 বছৰ নালাগে, মোক 60 বছৰৰ কাৰণে নিলম্বন কৰক, বহিষ্কাৰ। তেখেতলোকৰ যিকেইজনে মিডিয়াৰ আগত তেখেতলোকে কথা কৈছে যে দৌল বিৰোধী কাৰ্যত লিপ্ত থকা মানুহক ভৱিষ্যতে আমুক কৰিম তামুক কৰিম, কিন্তু তেখেতলোকে কোন এই সময়ত পৌৰসভাৰ নিৰ্বাচনত কালে ফোন কৰি কংগ্ৰেছ প্ৰাৰ্থীক ক'ত জিকাব লাগিব কিখিনি কথা কৈছে তাৰো তথ্য মই আপোনালোকক সময় অনুসৰি সময়ে কিন্তু দিব পাৰিম। এইখিনিও মোৰ ওচৰত আছে, ৰেকৰ্ডিং আছে তেওঁলোকে কথা কোৱা। গতিকে ইয়াতকৈ মই আৰু আপোনালোকক কি ক'ম? দল বিৰোধী কাম কোনে কৰিছে? মই কৰিছোঁনে নে তেখেত শীৰ্ষ নেতৃত্বই কৰিছেনে নে আমাৰ 1 নম্বৰ ৱাৰ্ডৰ সভাপতি সম্পাদকে কৰিছে? এই কথাখিনি বিচাৰ বিশ্লেষণ কৰাটো অতিকে প্ৰয়োজন। এনেকৈ ক'ব পাৰে আপুনি হেৰি কি